এদিনৰ বাবে এখন ধুনীয়া ফাৰ্ম হাউচৰ মালিক হ'ব বিচাৰে যদি এই ৰিজৰ্টখনলৈ নিশ্চয় যাব। ৰিজৰ্টখন গুৱাহাটীৰ পৰা মাত্ৰ 1.5 ঘণ্টাৰ দূৰত্বৰ মেঘালয়ৰ নংপুৰ ওচৰত আছে। ৰিজৰ্টখন মেইন ৰাস্তাৰ পৰা কিছু ভিতৰত সোমাই থকাৰ বাবে বহুতে এই ৰিজৰ্টখনৰ বিষয়ে গমেই নাপায়। গতিকে ৰিজৰ্টখনলৈ মানুহৰ সমাগমো যথেষ্ট কম। সেইবাবে যদি আপুনি ৰিজৰ্টখনলৈ যায় তেন্তে নিজকে গোটেই ৰিজৰ্টখনৰ মালিক যেন অনুভৱ হ'ব, কাৰণ আপোনাৰ বাহিৰে হয়তো তাত আন কোনো গেষ্টেই নাথাকে। গতিকে সুইমিং পুলটোত প্ৰাইভেচি পাব। দিনৰ দিনটো ধুনীয়া সুইমিং পুলটোত সাঁতুৰি নাদুৰি আপোনজনৰ সৈতে পাৰ কৰি গধূলি পুল খেলি নাইবা মুকলি আকাশৰ তলত বহি বন্ধুৰ সৈতে আড্ডা মাৰি পাৰ কৰিব পাৰিব। ৰাতিপুৱা ৰিজৰ্টটোৰ গাতে লাগি থকা পাহাৰ আৰু নদীখনলৈ ট্ৰেকিং কৰিবলৈ যাব পাৰিব। ট্ৰেকিং কৰি আহি ব্ৰেকফাষ্ট কৰি ৰিজৰ্টতে প্ৰস্তুত কৰা ৱাইন এক বটল কিনি গুৱাহাটীলৈ বুলি ওলাই দিব। বুকিং ডিটেইলছ লাগিলে কমেণ্ট কৰিব। সম্পূৰ্ণ তথ্য লগে লগে পাই যাব।